কত নহা গঢ়িছি মানিক বিচাৰি ফুৰো কত না মৰম যাচি কাকো যে মই নাপালো নুবুজিলো তোমাৰ কোমল মন কালৈ বাৰু ৰাখিছা যুৱন। মোহন দা কি খবৰ? ক'ৰ পৰা আহিলে? দোকানলৈ গৈছিলো গো। পিছে তই ক'ৰ পৰা আহিলি? দোকানলৈ গৈছিলে, কিন্তু একো ননাকৈ সুধাহাতে আহিলে যে। কেনেকৈ আনিবি? বস্তু যিহে দাম, এই মগজটো বেয়া কৰিবলৈ যোৱাহে হ'ল। এই বস্তু দামৰ কথা নক'ব আৰু বুজিছে। জুই এই দেৱালী আহিলে যেনেকৈ ৰকেটৰ পিছত জুই চলাটো মাৰি দিলে ওপৰত গৈ ধুমকৈ ফুটে, আমিও দোকানলৈ গ'লে দোকানী পকৰত এনেকুৱাকৈ জুই চলাটো মাৰি দিয়ে ঘৰতহে আহি ফুটহি। পিছে কি আনিবলৈ গৈছিল আপুনি? কণী আনিবলৈ গৈছিলোঁ। আইও, এটা কণীৰ দাম 8 টকা লাগে। যিটো কণী অলপ আগত 7 টকাত পায়, শংকৰ দোকানত আকৌ সেইটো 8 টকা লাগে। খঙতে কিবা কিবি বকি থৈ গুচি আহিলোঁ, নল'লো বাপেকে। আপুনি তাক সুধিব লাগিছিল, তই যে এটকা বেছি লৈছ, তোৰ মানুহজনীয়ে কি নিজে পাৰি দিছে নেকি? এইবোৰ কথা ক'লে খেলি মেলি হয় বুলি একো নোকোৱাকৈ গুচি যায়তো। পিছে তই ক'ত যাৱ? মহন্ত দা, আজি মোৰ ইণ্টাৰভিউ এটা আছে, আশীৰ্বাদ কৰিব দেই। আজি বন্ধ বাৰত কিহৰ ইণ্টাৰভিউ ওলালো তোৰ? মানে মই যিটো ডিপাৰ্টমেণ্টত ইণ্টাৰভিউ দিবলৈ যাওঁ, সেইটো ডিপাৰ্টমেণ্টত আকৌ বন্ধ বাৰতহে মানুহ থাকে। কিনো ঘূৰাই পকা কথাবোৰ কৈ থাক, অকণমান চিধাকৈ কচোন। ছোৱালী ঠিক কৰিবলৈ যাওঁ, মাক বাপেকে লোৱা ইণ্টাৰভিউটোত পাছ কৰিলেহে ছোৱালী দিব, আশীৰ্বাদ কৰিব আৰু। যা ভালকৈ দিবি যা। ডেকা আহিলা? পালে কুশলে পালাহি, অকলে অকলে আহিলা যে? বিয়া যেতিয়া অকলে অকলে পাতিম, অকলে অকলে হোৱাই ভাল। লগত কাৰোবাক লৈ আহিলে এই ছোৱালীয়ে যদি লগৰজনকে চকু দিয়ে, মোৰ কি গতি হ'ব ভাবি চাওকচোন। তুমি কি মোৰ ছোৱালীজনীক ফাল্টু বুলি ভাবিছা নেকি? নহয়, মই তেনেকৈ কোৱা নাই, আপোনাৰ বুজোতে অকণমান খেলি মেলি হৈছে। হ'ব দিয়া, মই নুবুজা নহয়, মই ভালদৰে বুজিছোঁ। পিছে তোমাৰ নামটো কোৱাচোন। মোৰ নামটো বলাৎকাৰ। বলাৎকাৰ? সেইটো আকৌ কেনেকুৱা নাম? সেই পিছে কাকনো বলাৎকাৰ কৰিছিলা? আচলতে মোৰ নামটো বলুকৰ। চাৰ্টিফিকেটত কেৰাণীয়ে ভুলতে একাৰডাল আঁতৰাই হস্ত ভৰাই দিলে, আৰু তেতিয়াৰ পৰা কাকো চুমা এটা খাই নোপোৱাকৈ মই বলাৎকাৰী হৈ পৰিলোঁ। বৰ্তমান তোমাৰ কাৰোবাৰ কি, চাকৰি নে ব্যৱসায়? চাকৰিটো আজিৰ যুগত সেই পৰ্বতত কাছৰ কণীৰ পৰা দৰে, সৰু সুৰা ব্যৱসায় এটা কৰি চলি আছোঁ আৰু। তোমাৰ সেই সৰু সুৰা ব্যৱসায়টোৰ পৰা তুমি মাহে কিমান ইনকাম কৰা? মাল চাল খাই মেলি মাহেকত সেই টকা 10,000 মান বাচি থাকে। 10,000 টকাত এটা মানুহে নিজেই চলিবলৈ দিগদাৰ হয়, তুমি মোৰ ছোৱালীক কেনেকৈ চলাবা? তাই মাহেকত 10,000 টকাৰ ওপৰত কাপোৰেই পিন্ধে, তুমি কেনেকৈ তাইৰ লগত সংসাৰ আগবঢ়াই নিবা? সংসাৰ আগবঢ়াই নিবৰ বাবে যিকেইটা হাথিয়াৰ লাগে সেই গোটেইকেইটা মোৰ ওচৰত আছে, আৰু যদি কিবা দিগদাৰ হয় মোবাইলত চাই ল'ম আৰু। বোপাই খালী আৰু তই। পিছে তোৰ বাপেৰে কি কৰে? এই গাঁৱৰ মহিলাসকলৰ গোটেই ৰিস্কটো দেউতাৰ ওপৰত, তেওঁলোকৰ চোৱা চিতা সমস্ত দেউতাই কৰে। তুমি যেনেকৈ কৈছা মই ভাবিলোঁ তোমাৰ দেউতাৰে IAS অফিচাৰহে, আৰু তুমি যে ক'লা গাঁৱৰ মহিলাসকলৰ ৰিস্ক দেউতাৰ ওপৰত, কেলেই সেই মহিলাসকলৰ মতাবোৰ নাই নেকি? এই কথাটো হ'ল কি, গাঁৱত যিমান মহিলা আছে চব বিয়া নোহোৱা। ল'ৰাই চাবলৈ আহে, কিন্তু চাই যোৱাৰ পাছত দেউতাই যেতিয়া ছোৱালীজনী ঘৰলৈ যায়, এই ছোৱালীবোৰে বিয়া নহওঁ বুলি কয়। সেইকাৰণে সকলো মহিলাই দেউতাক ভাল পায়। গাঁৱৰ মহিলাবোৰে দেউতাকটো পতিদেৱ বুলি মাতে। ভালেই হৈছে তোৰ বাপেৰে গাঁৱৰ ভিতৰতে আছে, বাহিৰলৈ ওলাই আহিলে চব চেচ হৈ যাব। আমি ঘৰৰ দৰ্জা খুলিবই নোৱাৰিম। তেতিয়া তোৰ পতিদেৱ গাঁৱৰে পতি নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ পতি হৈ যাব, অৰ্থাৎ ৰাষ্ট্ৰপতি হৈ যাব। মই তেন্তে আপোনাৰ ছোৱালীৰ লগত এই কথাটো ফিক্স বুলিয়ে ধৰিব পাৰোঁ, নহয় জানো? তোমাৰ যিটো হিষ্ট্ৰী, সেই মই তোমাক মোৰ ছোৱালী দিব নোৱাৰোঁ বুজিছা। আৰে আপুনি কি কথা কৈছে? মই কি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব নেকি বিয়া পাতিবলৈ? লাগে যদি কওক, আগতে 2-3জনীমান আনি লওঁ, তাৰপিছত আপোনাৰ ওচৰলৈ আহিম।